নমস্কাৰ সকলোকে BhrigankaBharadwaz ইউটিউব চেনেলটোত স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো অলপো পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱা বৰ্তমান 4 বাজি গৈছে। চ' পোনপ্ৰথমতে সকলোকে গুড মৰ্ণিং জনাইছোঁ। বৰ্তমান মই ফুৰিব যাই আছোঁ, মানে মৰ্ণিং ৱাকত যাই আছোঁ আৰু মোৰ লগত আৰু এজন বন্ধু আছে, সি অলপ আকৌ ৰখি আছে। ত' ব'লক ভিডিঅ'টো চাই যাওক কি হয় আজি দিনটোত। নোৱালি ঘৰৰ পৰা এইফালে পথাৰ আছে। ত' ৰাতিপুৱা মৰ্ণিং ভিউটো 360 দেখাই দিছোঁ। মোৰ বন্ধু তাপত আহি পেলাই মই বৰ্তমান এতিয়া ফুৰিব যাম মৰ্ণিং ৱাক, অলপ ৰানিং কৰিম। তো আপোনালোকে চাই যাওক ভিডিঅ'টো। তো আপোনালোকৰ য'ত আছে তাতে ৰানিং কৰক আৰু অলপ। এইটো আমাৰ মেইন ৰাস্তা বুলি ক'ব লাগিব। এইটোতে আমি সাধাৰণতে দাউৰো ফুৰিব যাওঁ, সকলোবোৰ এইটোতে হয় আৰু ক'ৰবাত যাব লাগিলে, অৰ্থাৎ টাউন চনে যাব লাগিলে আমি এইটোতে যাওঁ। চ' আমি এতিয়া বৰ্তমান ইয়াতে দাউৰিম। চ' সেইকাৰণে আপোনালোকে এনজয় কৰক। বৰ্তমান মই দাউৰি আছোঁ। ত' আপোনালোকে চাওক আৰু ভিডিঅ'টো তাতে এনজয় কৰক। 2 কিলোমিটাৰ বেছি দাউৰিলোঁ, বহুত ভাল লাগিছে। খাওঁ এনে যাব নোৱাৰিমে। বৰ্তমান আমি চক পাই গ'লোঁ, মানে জনাম চক আৰু কথা ক'ব পৰা নাই, বহুত ভাগৰ লাগিছে। যিহেতু বৰ্তমান ৰাতিপুৱা সেইকাৰণে চকত এজনো মানুহ দেখা নাই, পুৰা চকটো খালী যেন লাগিছে। सज्जन को क्या तकलीफ है भाई, क्या तकलीफ है इनको? ৰাতিপুৱা পাই ওলাই আহোঁ, মানে মৰ্ণিং ৱাকৰ কাৰণে ওলাই আহোঁ আৰু ৰাতিপুৱা ওলাই আহিলে দিনটোৰ কাৰণে ফ্ৰেছ মানে ভাল লাগে আৰু ৰাতিপুৱা যিটো এইটো কি বুলি কয়, এইটো কি যিটো মুকলি বতাহ আৰু সেই মুকলি বতাহটো গাত লাগিলে ভাল লাগে, কিবা এটা ভাল লাগে আৰু। গেম ষ্টাৰ্ট হৈছে নেকি? গেমিং মেনিয়া আৰু লেভেল কিমান? 62। খেলা মানে আৰু আমি বৰ্তমান ঘৰলৈ যাই আছোঁ। ৰাস্তাত এতিয়ালৈ কোনো মানুহ নাই অহা, লাহে হ'ব আৰু যিহেতু বৰ্তমান 11টা বজাত আছে, যিহেতু সকলো বন্ধয়ে। তো অলপ মানুহবিলাকে আজিকালি সোনকালে উঠা কৰিছে। তো লাহে সকলো উঠিব। তো আপোনালোকেও এই পূৰা ফ্ৰেছ বতাহটো, মানে পূৰা মুকলি ঠাণ্ডা বতাহটো এনজয় কৰক। যেনে শুই থাকিলেও বহি থাকিলেও এনজয় কৰক আৰু অনুভৱটো লওক আৰু। চিলা 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 মন মোৰ আকাশলে ওৰে ওৰে নোৰোহাৰ যাবৰে উহৰে। Oh my God! Wow! এনেটো কথা হচ্ছিলে, নাম্বাৰটো হচ্ছিল তো লাগবো নেকি নাম্বাৰটো? লাগবো। कैसा लगा मेरा मजाक? ঘৰ পালোঁ আহি, তো পোৱা নাই, পাম আৰু নদী পাৰ পালোঁ। তো ইয়াতে অলপ বহিছোঁ আৰু এনেই, ৰাতিপুৱা ঘৰত যাইনো কি কৰিম, অলপ এনেই বহিছোঁ। এতিয়া আমাৰ সৰুকৈ এটা চখ আছে ইয়াত, 4খন
কেইখনমান দোকান আছে আৰু চব বুলি খাব পাৰি দিয়া, কাৰণ আমি ইয়াতে আহি বহি থাকোঁতো। বহি ভাল লগা কাৰণ হ'ল ইয়াতে পুখুৰীটো আছে, লাহে লাহে বতাহ মাৰি থাকে, আৰু মেইনলি সূৰ্যটো চাওক না আপোনালোকে কি ধুনীয়াকৈ ওলাই আহিছে সূৰ্যটো। সেইটো কাৰণে এই ভিউটো চাই বহুত ভাল লাগে আচলতে ৰাতিপুৱা। তো সেইকাৰণে আমি ইয়াত এইখিনি বহোঁ আৰু ৰাতিপুৱা আহি এবাৰ আপোনালোকৰ ভিউটো চাওক না চাৰি চাইডে শান্ত, একদম মানুহ নাই। আমি ইয়াত বহা বহুত টাইমে হ'ল, বহোঁতে বৰষুণে আহি গ'ল। মানে ইফালে সূৰ্য ওলাই আছে কিন্তু বৰষুণো দিছে, কি বা হৈছে মানে আৰু আপোনালোকে চাই বৰষুণ দিছে। আপোনালোকে কেমেৰাই ধৰিব পাৰিছে নাই গম নাপাব বাৰু। এইফালে পানী ফালে চাই লওক, এবাৰ বৰষুণ দিছে, এইফালে সূৰ্য ওলাই আছে। মানে কি কৰিছে ক'ব নোৱাৰোঁ আৰু, ভগৱানে লীলা আহিলা মানে চব আৰু। বৰষুণ দিছে, গতিকে আমি আৰু ইয়াত দেৰি নকৰোঁ নেকি কোৱা? তই যা হা, আহি যাওক কওক বেবাৰে নেকি? Bye, have a great time. তো মই এতিয়া ঘৰলৈ যাওঁ। চ' বৰষুণ জোৰে নাহোঁতে যাওঁ আৰু দলং এখন বৰষুণ জোৰতে যাওঁ ঘৰত। এতিয়া মই ঘৰ আহি পালোঁ। তো বৰষুণ দিব চাগে, বতৰটো ডাৱৰীয়া কৰিছে, বা চাওঁ এইফালে ডাৱৰীয়া কৰিছে বতৰটো। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই সকলোকে ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰিব ভিডিঅ'টো যিমান পাৰে। তো এতিয়ালৈ টাটা বাই বাই, আকৌ লগ পাম। এতিয়া মই ভাইটিৰ লগত অলপ ধেমালি কৰোঁ, তেনেকৈ এইটো নিয়া হয়। এইফালে চিনেমাৰ নাম কি? দেখা নাই, ভালকৈ দেখা নাই, কি বহুত ভাল। হ'ব আৰু চিনেমা চাওঁ, পঢ়া শুনাটো কামত নাই তোৰ? কি পাৰা পঢ়া বাহিৰত বেলেগ কাম আছে? কি বুক চাই থাকিলা? কি বুক চাই? কৈ দিন চেনেলটোৰ নাম ছাবস্ক্ৰাইব কৰি দিম কিয়? কৈ দি চেনেলটো ছাবস্ক্ৰাইব কৰি দিম কিয়? তাকেতো চেনেলটো নাম ছাবস্ক্ৰাইব কৰি দিম কিয়? Oh my God! Wow! ভালকে কওঁ আৰু লাইক কমেণ্ট কৰি দিব। এটা ডাইলগ মাৰি দিছোঁ, নিজৰ ডাইলগ এটা মাৰি দি কচোন ডাইলগটো। ভালো কি বকছা এটা? কি বকছা? ভাত খাবা দি खत्म बाय बाय टाटा गुड बाय गया আনিবিলাকক পাৰিলে ভাত নাখাওঁকৈ আছে নেকি? মই ক'লৈ আহিছোঁ যে হেডফোন ললি হ'ব ভালকে হ'ব। भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी যিহেতু মোৰতো প্ৰথম ভিডিঅ' গতিকে ইমান এটা ভাল নহ'বও পাৰে, হ'লেও যিমান পাৰোঁ ভাল কৰিব চেষ্টা কৰিছোঁ, লগতে সকলোকে এণ্টাৰটেইন কৰিব চেষ্টা কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাইও আপোনালোকে ভাল পালে।
যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গতিকে এইটো ভিডিঅ'ৰ পৰা এতিয়ালৈ বিদায় লৈছোঁ পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম বাই বাই